नमस्कार मोर चेनेলত आपनालोक सकलोके स्वागतम जनाइছো। आशा करिছো सकलोৱে ভালে আছে সুস্থ আছে। আজি মই আন এটা ভিডিও ৰেচিপি লৈ আহিছো। মই আজি বনাম নাৰিকলৰ পিঠা। তাৰ বাবে মই লৈছো এবাটি ময়দা লৈছো, নাৰিকল লৈছো এবাটি, গুড় লৈছো হাফ বাটি। ইয়াতে মিঠাটো আপোনালোকে কম বেছি পৰিমাণ কৰিব পাৰে। আৰু মই ইয়াত ঘিউ লম 3 চামুচ। আহকচোন আমি বনাও। প্ৰথমে মই ময়দাখিনি সানি লম। ইয়াত মই 3 চামুচ ঘি ব্যৱহাৰ কৰিম। এতিয়া মই এখানে ভালকে মিক্স কৰি লম ময়দাৰ লগত। ময়দাখিনি একেবাৰে ভালকে মিক্স কৰিব, তেতিয়া আমাৰ পিঠাটো একেবাৰে নৰম হ'ব, খাইও ভাল লাগিব। এই আপোনালোকে দেখিছে মোৰ ময়দাখিনি যে মুঠি নিচিনা বন্ধাই গৈছে। এতিয়া গম পাব লাগিব যে মোৰ ময়দাখিনি সনা হৈ গ'ল। এতিয়া মই ইয়াত অলপ অলপকে পানী ব্যৱহাৰ কৰিম। এতিয়া মই ইয়াত অলপ অলপকে পানী দিম। পানীখিনি একেবাৰে দি নিদিব, লাহে লাহে আটা আমি যেনেকৈ গুঠো সেনেকৈ গুঠিলেই হ'ব। ইয়াত মোক আৰু অলপ লাগিব। মই ইয়াত আৰু অকমান পানী দিম। এনেকৈ আটা আমি যেনেকৈ সানো ঠিক তেনেকৈ সানিলেই হ'ব। মই ইয়াত অকমান ঘিউ দিম কোমল হ'বৰ কাৰণে।
এয়া মোৰ ময়দাখিনি খানা হৈ গ'ল। এতিয়া মই এইটো 10 মিনিটৰ কাৰণে ৰেষ্টত ৰাখিম আৰু বাকী মই এইফালে নাৰিকলখিনি প্ৰথমে ভাজি ল'ম। এয়া মোৰ কেৰাহী গৰম হৈছে, মই ইয়াত নাৰিকলখিনি ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ভাজিব, লাহে লাহে ভাজিব। মই ইয়াতে নাৰিকল ভাজোতে গুড় ব্যৱহাৰ কৰিম, আপোনালোকে ইয়াত চেনিও ব্যৱহাৰ কৰিব পাৰে। এয়া মোৰ নাৰিকলখিনি ভজা হৈ গ'ল, নাৰিকলৰ পানীখিনি শুকাই গ'ল। এতিয়া মই ইয়াতে গুড় দি দিম। গুড় দি বনালে নাৰিকলখিনি খাবলৈ বৰ সোৱাদ হয়, সেইকাৰণে ইয়াত মই গুড় ব্যৱহাৰ কৰিছোঁ। এয়া গুড়খিনি লাহে লাহে নাৰিকলৰ লগত মিক্স হ'বলৈ ধৰিছে। আৰু মোক খুব বেছি 5 মিনিট সময় লাগিব, এইখিনি হৈ যাব। এয়া মোৰ নাৰিকল ৰেডি হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। মই নাৰিকলখিনি প্লেট এখনত তুলি লম। এতিয়া মোৰ নাৰিকলখিনি সোনকালে ঠাণ্ডাও হৈ যাব। এয়া এতিয়া মই আটাখিনি গুঠো। এয়া মোৰ আটাখিনি ৰেডি হৈ গৈছে। এতিয়া মই আপোনালোকক দুটা পদ্ধতি দেখুৱাম বনাবলৈ।
প্ৰথমটো মই দেখাম এনেকৈ সৰুকৈ ল'ব। আজিকালিতো মেচিনে পোৱাই এনেকৈ পিঠা বনাবলৈ। এতিয়া মই আটাৰ লগত বেলিম। এনেকৈ বনালে অকণমান সময় লাগে, কিন্তু পিঠাখিনি সৰু সৰু হয়, দেখিবও ধুনীয়া হয়। এতিয়া মই ইয়াত এনেকৈ ষ্টিলৰ গ্লাছ দি এনেকৈ গোলকৈ কাট কৰিম। এয়া মোৰ দুটা পিঠা ওলাই আছে। এনেকৈ সৰু সৰুকৈ ধুনীয়া হয়। এতিয়া মই ইয়াত নাৰিকলখিনি ভৰাই দিম। এয়া এনেকৈ দি মুখটো এনেকৈ বন্ধ কৰি দিব। এনেকৈ বনালেও পাৰি, বা আপোনালোকে যদি ইয়াত এনেকৈ কাটা চামুচ দি ডিজাইন কৰি দিম বুলি কয় তেতিয়াও হ'ব। মই ইয়াতে এনেকৈ হাতেৰে ডিজাইন কৰিম। এনেকৈ একেবাৰে সহজতে এয়া এটা ৰেডি হৈছে। মই আৰু এটা আপোনালোকক দেখাইছোঁ। এনেকৈ লৈ এনেকৈ মুখটো বন্ধ কৰি দিব। তাৰপিছত এনেকৈ ধুনীয়াকৈ এয়া মোৰ আৰু এটা পিঠা ৰেডি। বা আপোনালোকে এনেকৈ সৰুকৈ পুৰি আমি যেনেকৈ বনাওঁ এনেকৈ সৰুকৈ গোল কৰি এইটো বেলি ল'ব। এনেকৈ আটা অলপ দি ল'ব। বা মেচিনতো আপোনালোকে বনাব পাৰে। এয়া হৈ গ'ল। ইয়াতো মই এনেকৈ নাৰিকল দি দিম মাজত। এনেকৈ দি বন্ধ কৰি দিম। আৰু এনেকৈ এটা ডিজাইন দি দিম। এয়া হৈ গ'ল। এনেকৈও বনাব পাৰে। মই গোটেইখিনি এনেকৈ বনাই ৰেডি কৰি লওঁ। এয়া মোৰ এইখিনি পিঠা বনোৱা হৈ গৈছে। এতিয়া মই ভাজি দেখুৱাম। মোৰ কেৰাহী গৰম হৈছে। এতিয়া মই ৰিফাইন তেল দি দিম ভাজিবলৈ।
এয়া মোৰ তেলখিনি গৰম হৈছে। মই ইয়াতে গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। বেছি দিলে মানে ভিতৰটো নিসিজিব, বাহিৰটো ৰংচুৱা হৈ যাব। সেইকাৰণে গেছৰ ফ্লেমটো ল' কৰিয়ে ভাজিব। ইয়াতে মই পিঠা এটা দি চাইছোঁ। এতিয়া মই পিঠাখিনি সিটো চাইড লুটিয়াই দিম। এইটো চাইড ভাজা হৈ গ'ল। এতিয়া এইটো চাইড ভাজিলে মোৰ হৈ যাব পিঠাখিনি। এয়া মোৰ পিঠাখিনি ভজা হৈ গ'ল। এতিয়া মই তুলি ল'ম। মোৰ সকলোবোৰ পিঠা বনাই ৰেডি হৈ গৈছে। এয়া মই আপোনালোকক দেখুৱাইছোঁ কেনেকুৱা হৈছে পিঠাটো। এয়া আপোনালোকে চাব পাৰে। এয়া একেবাৰে নৰম হৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে অতি সহজতে পাব। আৰু লগতে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।